নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন। লিখা নহ'ল কবিতা। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। প্ৰবল ইচ্ছা আছিল মনত, বহুত কবিতা লিখিম নিজানত। হৃদয় টোপোলা খুলি বচা বচা শব্দৰে ধ্যানত বহি হাইলাখ ঋষিমুনিৰ দৰে। হঠাৎ বিধ্বংসী ধুমুহা হৈছিল হৃদয় আকাশত। উৰুৱাই নিছিল অনুভৱৰ টোপোলা অজ্ঞাত স্থানলৈ। কলিজাখনো কোচ খাইছিল বজ্ৰৰ তীব্ৰতৰ আঘাতত। অহৰহ বৈছিল পাহাৰী ঝৰ্ণাৰ দৰে দুনয়ন। তিতি যোৱা ভাৱনাৰ বগা কাগজত কাহানিও নপৰিল আনন্দৰ তীব্ৰতৰ পোহৰ। তেনেকৈয়ে উৱলি গ'ল, শুকোৱা নহ'ল। উৱলি যোৱা বগা কাগজ পৰি ৰ'ল মন মন্দিৰৰ একোণত। সেয়ে আৰু লিখা নহ'ল কবিতা। শুনাম বুলি কাৰোবাক নিজানত। আশাবোৰ আজিও কজলা মেঘ হৈ উৰে ঢুকি নোপোৱা সৌ নীল গগনত। আশাবোৰ আজিও কজলা মেঘ হৈ উৰে ঢুকি নোপোৱা সৌ নীল গগনত। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।